হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সপেৰিমেণ্ট আছাম। তো আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি এই ভিডিঅ'টোত মানে এক্সপেৰিমেণ্ট কৰিম। আমাৰ ঘৰত যিটো LED বাল্ব ব্যৱহাৰ কৰা হয় সেইটোৰ ওপৰত মানে এইখন স্কুটি মানে এইখন ওপৰলৈ গ'লে ভাঙেনে নে নাভাঙে সেইটো এক্সপেৰিমেণ্ট কৰি আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক। ফ্ৰেণ্ডছ, এইটো আছে মোৰ হাতত LED লাইট, আপোনালোকে চাব পাৰে। এইটো 9 ৱাটৰ আৰু এইখন আছে এণ্টৰ্ক 125। এইখন এতিয়া মানে চাম আৰু বিল টেষ্টটো 116 কিলো আছে এইখনত মানে স্কুটিখনত। তো এতিয়া এক্সপেৰিমেণ্টটো আৰম্ভ কৰোঁ। তো এইটো মই থৈছোঁ LED লাইট। এতিয়া ইয়াৰ ওপৰেৰে গাড়ীখন মানে উঠি যাব। হৈ গ'ল আমাৰ বিল টেষ্ট। লাইটৰ অৱস্থা মানে নাই আৰু খোলা উঠি গৈছে, কিন্তু তথাপিও মানে এই চাইডটো মানে ভাঙি যোৱা নাই। তো অলপমান মানে স্ক্ৰেচ হৈছে। এক্সপেৰিমেণ্টটো আপোনালোকে চালে। ফ্ৰেণ্ডছ, আপোনালোকে এক্সপেৰিমেণ্ট ভিডিঅ'টো চালে। তো ভিডিঅ'টোত আপোনালোকে দেখা পালে যে 116 কিলো ওজনৰ মানে এই গাড়ীখন মানে লাইটৰ ওপৰত যোৱাৰ লগে লগে মানে খোলাটো মানে উঠি গৈছে। যদি আপোনালোকৰ এক্সপেৰিমেণ্ট ভিডিঅ'টো ভাল লাগিছে, যদি ভাল লাগে লাইক কৰিব, আৰু যদি বেয়া লাগে ডিছলাইক কৰিব, কোনো প্ৰব্লেম নাই। আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে মানে ভিডিঅ'টো, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিলৈ বাই ফ্ৰেণ্ডছ।